So hey guys, welcome back to my YouTube channel. So बहुत दिन धरि ब्लॉग अपलोड কৰা নাই so আজি ব্লগটো ঘৰৰ পৰা আৰম্ভ কৰিছো so ভিডিওটো হেকলৈকে চাই থাকিব আজি বহুত কেটা কাম আছে প্ৰথমতে যাব লাগিব নাজিৰালৈ নাজিৰাৰ পৰা EWS সাৰ্টিফিকেটখন আনিব লাগিব আপোনালোকে যদি বনোৱা নাই বা বনাম বুলি ভাবিছে তেনেহলে কি ডকুমেন্টছ লাগিব এই বিষয়ে জানিবলৈ আপোনালোকে কমেন্ট কৰক মই মানে নেক্সট ভিডিওটোত আপোনালোকক কৈ দিম so এতিয়া তালৈ যোৱাৰ আগতে বহুত কেটা কাম আছে তালৈ যোৱাৰ আগত এটা আনবক্সিং কৰিবলৈ আছে তাৰপৰা বাইকখন ধুবলগীয়া আছে so প্ৰথমতে সেই কামকেইটা কৰি লওঁ so বলক ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে কৰি লওঁ আনবক্সিং so ডিম্পুদাৰ যেনেকৈ বিখ্যাত দা এখন আছে ন মোৰ এখন আছে কেচি so ইয়াক আনবক্সিং কৰিম ফাৰ্ষ্ট এইফালৰ পৰা খোলো এখন হাতত দিগদাৰ হ'ল বাৰু একো নাই পটাপট কাটি লওঁ এইটো সিলটো আলে তে এনেকুৱা মানে ভাল বস্তু আপোনালোকে দেখিলে মানে ক'ব এইটো মানে কি এডাল সেলফি ষ্টিক বুলি ক'ব পাৰি বা মানে ট্ৰাইপড বুলিও ক'ব পাৰিব সো ইয়াত মানে এটা ভাল ফিচাৰ আছে আপোনালোকক দেখুৱাম আপোনালোকে যদি মানে ধৰক অৰ্ডাৰ কৰিম বুলি ভাবে তেতিয়া কৰিব পাৰে বেছি দাম নহয় 300 টকা সো এইডালে হৈছে এইডাল আপোনালোকে দেখা পাইছে চাগে সো ইয়াত মানে ফিচাৰটো কি আছে আপোনালোকে এইডাল এনেকৈ কৰি অন কৰিব পাৰি তো ইয়াত মেইন ফিচাৰটো হৈছে এই ৰিমোটটো তো এই ৰিমোটটোৱে হৈছে এইডালৰ মানে ভাল এটা ভাল ফিচাৰ এটা তো ইয়াত কি কৰিব লাগে এই মানে ধৰক এই বুটামটো এবাৰ অলপমান টিপি ধৰি থাকিব লাগে অলপ দেৰি টিপি ধৰি থকাৰ পাছত এইটো অন হৈ যায় এনেকৈ ব্লু কালাৰ লাইট জ্বলে তাৰ পাছত ব্লুটুথটো অন কৰিব লাগে অন কৰাৰ লগে লগে তাত এটা মানে ডিভাইচ আহিব সেইটো পেয়াৰ কৰিব লাগিব তাৰ পাছত কানেক্ট হৈ যাব কানেক্ট হোৱাৰ লগে লগে যদি মই এইটো মানে এবাৰ ক্লিক কৰোঁ যদি ভিডিঅ' হওক বা ফটো হওক নিজে নিজে মানে ক্লিক হ'ব তো মানে ধৰক আপুনি ধৰি থকা অৱস্থাত স্ক্ৰিনখনত ক্লিক মানে টাচ কৰিব নালাগে ৰিমোটটো দি আপুনি ভিডিঅ' মানে ষ্টাৰ্ট কৰিব পাৰিব বা ফটো ল'ব পাৰিব সেলফি ষ্টিকডালে দিয়ে সো এইডালে আৰু এইডাল আপোনাৰ মানে কি হেৰি কৰিব পাৰি ষ্টেণ্ড কৰিব পাৰি এনেকৈ ষ্টেণ্ড কৰিব পাৰি দেখা পাইছে চাগে এইডাল ষ্টেণ্ড কৰিব পাৰি এনেকৈ কৈ আৰু এই মোবাইলটো এতিয়া আপোনালোকে ভাবিছে মোবাইলটো ক'ত লগাব এইটো এনেকৈ এইটো এইফালে এইটো ইয়াৰ মাজত আপোনাৰ মোবাইলটো ভৰাই পেলাই হেৰি কৰিব পাৰিব সো এইডাল সেলফি ষ্টিক আৰু ট্ৰাইপড বুলিও ক'ব পাৰি সো এই ৰিমোটটোৱে এটা ইম্পৰ্টেণ্ট এটা মানে ফিচাৰ যিটোৰ বাবে মই এডাল অৰ্ডাৰ কৰিলোঁ সো আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে অৰ্ডাৰ কৰিব পাৰে ফ্লিপকাৰ্ট এমাজনত পাই যাব সো এইটোৱে আনবক্সিং আছিলে সো এতিয়া প্ৰথম তাৰপিছত বাইকখন এতিয়া ধুম বাইকখন ধুই যাম নাজিৰালৈ সো বলক এতিয়া বাইকখন ধুমগৈ সো ফাৰ্ষ্ট লৈ লওঁ বাইকৰ চাবি ভিতৰেদি বাইকখন লৈ যাব লাগিব চলাই পেলাই লৈ যাম এতিয়া মানে আপোনাৰ বাইকখন চালে ক'ব একদম অৱস্থা নাই মানে আৰু ৱাশ্বিং চেণ্টাৰত গৈ পেলাই ধোৱা হৈ লাভ নাই কাৰণ সদায় লেতেৰা হৈয়ে থাকে কিমান ধুই থাকিম এশ ধুই পেলাই সো নিজে ধোৱাটোৱে লাভ আছে গতিকে বলক পটাপট ধুই লওঁ বাইকখন তাৰপাছত যাম নাজিৰা বাইক ধোৱা হৈ গ'ল শেষ বৰ্তমান বাজি আছে 11:30 আৰু মই গৈ আছোঁ EWS সাৰ্টিফিকেটখন আনিবলৈ মোক কল কৰিলে আৰু ক'লে যে আপোনাৰ EWS সাৰ্টিফিকেটখন হৈ গ'ল আহক আৰু লৈ যাওক সো সেইটো কাৰণে মই এতিয়া ওলাই আহিলোঁ EWS সাৰ্টিফিকেটখন আনিবলৈ আৰু যোৱাৰ আগতে প্ৰথমতে কৰিব লাগিব ফিউলিং কাৰণ মোৰ বাইকখনত তেল নাই বাইকখনত তেল ভৰাই লওঁ তেল ডিপুটো ওচৰতে আছে বেছি টেনশ্যন নাই ওচৰতে আছে ভৰাই ল'ম ভৰাই গৈ আছোঁ আৰু আপোনালোকক লগ পাম ডাইৰেক্ট নাজিৰাত সো যাওঁ বলক এতিয়া ₹100 का डीजल 100 रुपये
ফাইনেলি পাই গ'লোঁ EWS চাৰ্টিফিকেটখন বহুত ইম্পৰ্টেণ্ট হৈ আছিলে কাৰণ জব সব এপ্লাই কৰিবৰ বাবে এখন লাগে কাৰণ ইয়াত 10% ৰিজাৰ্ভেশ্যন থাকে যিকোনো জবত মানে গভৰ্ণমেণ্ট জবত সো ৰিজাৰ্ভেশ্যনটোৰ কাৰণে মানে এখন লাগে সো আপোনালোকে যদি এতিয়ালৈকে ওলোৱা নাই তেতিয়াহ'লে উলিয়াব পাৰিব কেনেকৈ উলিয়াব মই এই ভিডিঅ'টোৰ শেষলৈকে আপোনালোকক জনাই দিম কি ডকুমেণ্টছ লাগিব সেই বিষয়ে জনাম সো ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া বৰ্তমান আছোঁ মই নাজিৰা বৰপুখুৰী পাৰত সো ইয়াৰ পৰা যাম এতিয়া কম্পিউটাৰ ক্লাছ কৰিবলৈ সো ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া যাওঁ বোলো বন্ধুসকল এইখনে হৈছে EWS চাৰ্টিফিকেটখন সো বন্ধুসকল এই চাৰ্টিফিকেটখন বনাবলৈ আপোনালোকে যাব লাগিব সাৰ্কুল অফিচলৈ তাত গৈ বনাব পাৰিব আৰু কেইটামান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব প্ৰথম আছে ইনকাম চাৰ্টিফিকেট তাৰপিছত লাগিব আপোনালোকৰ খাজানা ৰচিদ তাৰপিছত আধাৰ কাৰ্ড তাৰপৰা আপোনাৰ গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ তাৰপিছত এখন এফিডেভিট লাগিব যিখন এজন উকিলে বনাই দিব পাৰিব আপোনালোকে উকিলৰ ওচৰলৈ গ'লেই হ'ল আৰু ক'ব যে EWS চাৰ্টিফিকেটৰ কাৰণে এখন এফিডেভিট লাগে বুলি তেতিয়া তেওঁ বনাই দিব সো এই ডকুমেণ্টছ কিটা হ'লে আপোনালোকে এখন এই মানে EWS চাৰ্টিফিকেট বনাব পাৰিব সো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকৰ ওচৰৰ সাৰ্কুল অফিচত খবৰ কৰক আৰু গৈ এখন বনাই লওক সো যিসকল জেনেৰেল তেওঁলোকেহে এই চাৰ্টিফিকেটখন পায় যাৰ কাষ্ট আছে মানে ধৰক SC ST হওক বা OBC MOBC আছে সেইখিনিৰ বাবে এই চাৰ্টিফিকেটখন নিদিয়ে কেৱল জেনেৰেলসকলৰ বাবে দিয়ে যিসকল মানে ধৰক জেনেৰেল হয় কিন্তু তেওঁলোক দুখীয়া শ্ৰেণীত পৰে সো তেওঁলোকৰ বাবে এই চাৰ্টিফিকেটখন দিয়া হয় সো আপোনালোকে যদি মানে এলিজিবল হয় এই চাৰ্টিফিকেটৰ বাবে তেনেহ'লে সোনকালে গৈ বনাই লওক সো আজি যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি ক'ব কেনেকুৱা লাগিলে লগ পাম এনেধৰণৰ এটা ভিডিঅ'